পাকাৰ ঘৰ আছে আৰু দিহাত লুনে চেনি চাভাত খা আহাবাৰো মই ভেকচিন ধৰিম না এই আছেনে নাইবা দাদাৰ এই চাহ খাব পালা অ নে অ মনত আছে নে নাই মনত দাদাৰ পালা মই পাহৰিয়ে গৈছিলো কিবা নাস্তা আনিছে দাদা ঐ দাদা অ আছা অ তা বহি আছা আহিল নে ঐ আজি তোৰ পঢ়া পালা গম পাইছে নে নাই গম পাইছো আহি কাৰণে মই ইয়াতে বহি আছো মই এই পঢ়া দিবে যাম বুলি ক'লে বহি আছো হেৰি চাহ পালাও তোৰ এই বেয়াত আনছি ৰ চব আনছি ৰ কথা হ'ল কি মোৰ মানুহটো বেমাৰ কি হৈছে তোৰ সেই মই মাথাটোৰ বিষত থাকিব পৰা নাই আজি এতিয়া ল' প্ৰেছাৰে নে হাই প্ৰেছাৰে মই ধৰিবই পৰা নাই ঐ পঢ়া দিবা যাব লাগব কিন্তু যাম আজি দেখোন ৰ'দো বেছি দিয়া নাই তোৰ মাথা বিষালক যি নাই ৰ'দ নেদিলি তাৰমানে এইটো হেৰি প্ৰেছাৰ হয় হাই প্ৰেছাৰ হয় গুলমা গুলমি কৰিলি অলপ খগ হৈ আছে নহয় আমি কি ভাবছো জানা না সোনকালে মানুহকেইটা চুকুৱাই পেলাই যিহেতু পঢ়া দিবা লাগবই তোৰতো চাহ খোৱা পালা আজি চাহ খোৱা পালা হলে মই নাস্তা খানি কি আনছি মই আমি দিয়া জুতি দি থৈ যাওঁ ভাল নাস্তা আনবে বুলি কৈ যাওঁ ধৰ নাস্তা কি আনবি তাৰমানে কি ভাল পাওঁ কচোন কি ভাল পাওঁ মানে টোপনি ক্ষতি যিহেতু হ'ব টোপনি ভাঙা কিবা নাস্তা আছে নে আছে দে মই ভাল বস্তু আনিছো তই এটা কাম কৰবি আমাৰ ঘৰত আকৌ নবনৈ পঢ়া দিলে তই ৰুটি আৰু ঘুগনি লৈ যাবি ৰুটি ঘুগনি দিলে ভাল হয় আজি মানুহটো মই নিজে থাকিব না চিৰিটো বেমাৰ হৈ পৰি আছে বিচনাতে আছে এতিয়া মই ৰুচি বেলি দিব নোৱাৰো নহয় আজি এতিয়া মই বুন্দি আনিছো আৰু ভুজিয়া মিক্স কৰি আনিছো ৰাতি ক'ৰবাত বুন্দিয়া খাই নেকি কি যে তই একদম ঐ অৰিজিনেল বনোৱা চাহ দোকানৰ পৰা আনিছো মই বুন্দিয়া আনছে ৰাতি বুন্দিয়া গুনি খাব কৈছোন তই না মই ভাবছিলো ক'ৰবাত ছাগলৰ মাংস আধা কেজি আৰু ৰুটি বনাই খাম কিন্তু মোৰ বেমাৰ যি সেইকাৰণে মই এইবাৰ নোৱাৰো এইটো পালাত গোল্লাই আনিব পাৰা চাতিয়া তেহলে এটা কথা কিন্তু নেক্সট পালাতো তোৰ চাহ খাৱা পালা থাকবো হ'ব দে নেক্সট পালাত থাকবো পালাতো কথা নাই মই দিম যদি আকৌ দেহাটো বেমাৰ নহয় মোৰ টেনচন নকৰো তই যোগাৰ আনছে নে যোগাৰ আনছো ৰ মই চেনি চাভাত গোটা আনছো ৰ তই যোগাৰ খানি লৈ আমি লৈ যাওঁ তই কিন্তু অলপ দেৰিকে হলে যাবি শুন 10টা বজাত আমাৰ পঢ়া দিবা হয় না 10টা বজাত 10টা বজাত তই আধা ঘন্টা দেৰিকে যাবি সেইখিনি আমি চম্ভালি ল'মতো অলপ ঘূৰি চাবি কিন্তু নিজে গম পা গাঁওখনত কিমান চোৰ পি দি থাকে গৰু চোৰ বাইক চোৰ ছাগাল চোৰ চব তাৰমানে আমাৰ গাঁওখনতে ভৰ্তি হৈছে গতিকে আমি অলপ ৰিক্স সহকাৰে লৈ কিনে পঢ়া দিব লাগব যা তই বস্তু নিলে সঁচাকৈ আৰু বেমাৰ হৈছে সঁচাকৈ মানে চাওচোন চবি দেখাত দেখা একো নাই সৰ্বশৰীৰ মোৰ ভাজ কৰবি যাবি বুজা অলপ দেৰিকে যাবি যা মই যাম বুলি হলে আনথছিলো ৰতে চেনি চাভাত এই বেছিখিনি বুন্দিয়া আছে দে চব আছে যোগাৰ আছে দে নামান বস্তু দিছে মানুহ কুলবু যাকে এতিয়া মানুহ টোটেল 5টা মানুহ আমাৰ কুলবু এটা গ্ৰুপত 5 টাকা হয় নে নহয় আধা কেজি বুন্দিয়া ভুজিয়া খাব পাৰিবি নেকি মোৰতো বাদ দিছো এটা আধা কেজি বুন্দিয়া ভিজা নাই মই নাখাওঁ দে মোৰ অসুখ হৈ আছে হা তহঁতে চাহখিনি বনাই আৰু বাকী আলি দুই তহঁতে খাবি মোক এৰিব নালাগে যা তই কিন্তু যাবি অলপ তই যাব লাগব কিন্তু মই যাম যা আহ মই যাম যা মিছ নকৰিবি 10:30 মানত গেলি হ'ব দে হ'ব যা যাম যা মই যাম বুলি কৈছো না এতিয়া অলপ ৰেষ্ট লৈ তই মই অলপ বাগাত দিওঁ যা আইও মাই তাহাত মোতকৈ বেছি চৈত্যান পাকাৰ ঘৰ আছে আৰু দিঘাত লুনে চেনি চাভাত খা আহাবাৰো মই ভেকচিন ধৰিম না মোক হেৰি পাৰবো এতিয়া গেছি আৰু কানি কাপোৰ হলে আৰু বাগাত দি থাকো অতিপা দেৰি হলি কি কৰিম জানা নে ঠিক 2টা বা 2:30 মান বজাত একবাৰ একে লেপ খান উৰি পেলাই যাম কম্বল খান উৰি পেলাই ঠিক একবাৰ দেখা দি গুচি আহিম সেইটো কৰিম এতিয়া মই বাগাত দিওঁ খেতছো কিবা কৰি মোতকৈ বেছি চৈতান হ'ব আছে